হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল গাইজ। তো মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ আমাৰ নলবাৰী পুলিচ ৰিজাৰ্ভ, যিহেতু আজি অসম পুলিচৰ সকলোবোৰ বিভাগৰ জইনিং হ'ব। তো তাত গৈ আপোনালোক সকলোবোৰ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু মই আহি পালোঁ আমাৰ নলবাৰীৰ SP অফিচ। এইটো আমাৰ নলবাৰী SP অফিচ হয়। তো এইটো হাৱে সিফালে আছে পুলিচ ৰিজাৰ্ভ, আৰু বাকীখিনি কাম পুলিচ ৰিজাৰ্ভতে হ'ব। তো ব'লক তালৈকে। আৰু আপোনালোকে চাওক, এইখনে আমাৰ নলবাৰী পুলিচ ৰিজাৰ্ভ ফিল্ড হয়। তো ইয়াতে আমাৰ ফিজিকেল এক্সাম হৈছিল, আৰু ইয়াতে ৰানিং কৰি পাছ কৰি আজি ইয়াতে জইনিং কৰিব আহিব পাৰিছোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইবোৰ চাওঁ, একদম ভিৰ হৈছে, চব আহিছে। এইবোৰ গাড়ী চাড়ী ৰাখিছে ইয়াতে, আৰু ভিতৰত চবে যাই আছে। ময়ো ভিতৰলৈ যাই লওঁ। তো আমি আহি পালোঁ পুলিচ ৰিজাৰ্ভ। ইয়াত এতিয়া জইনিং হ'ব চবৰে, চব আহি পাইছে। তো আপোনালোকক দেখাই আছোঁ মই। আৰু ইয়াত আমাৰ নামসমূহ ৰেজিষ্টাৰ কৰি আছে। তো ইফালে ABUB কনষ্টেবল আৰু SI, আৰু সেইফালে কামাণ্ডো বেটেলিয়নৰ খিনি কৰি আছে, লাইন পাতি আছে। আৰু সিহঁতৰ আজি মেডিকেলো হ'ব, কিন্তু আমাৰ নহয়, আমাৰ য'ত জইনিং কৰিম তাতে হ'ব। তো মোৰ পষ্টিং কমিশ্যনাৰ অফিচ গুৱাহাটী। তো তাত মই জইন কৰিব লাগিব। আমাৰ কাম চব হৈ গ'ল, ইয়াত জইনিং কৰা নাই, গোটেই প্ৰচেছটো ইয়াত নহয়। জইনিং আমাৰ তাতে হ'ব, কমিশ্যনাৰ অফিচ গুৱাহাটী। আৰু ইয়াত বাছ ৰেজিষ্ট্ৰেশ্যন, আমাৰ ফটো, একাউণ্টছ নাম্বাৰ, এইখিনি গোটেইখিনি ৰাখিছে। আৰু বাকী চব গুৱাহাটীত হ'ব। বাকী চব কাম হ'ল ইয়াত। এতিয়া আমি 4 তাৰিখ দিছে লাষ্ট ডেট, 4 তাৰিখৰ ভিতৰত জইনিং কৰিব দিছে। তো কালি দিনটো ঘৰত থাকি পৰহি চাগে জইনিং কৰিব যাম তাত, কমিশ্যনাৰ অফিচ গুৱাহাটী। আৰু তাৰ পাছত তাৰে পৰা নিব আমাক ট্ৰেইনিংটো মোৰ দেৰগাঁৱতে পৰিছে। এতিয়া আৰু ইয়াত একো কাম নাই। তো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব। তো এতিয়া আমি ৰঙিয়াত যাম, অলপ বজাৰ আছে। তো কালি দিনটো পাম যিহেতু, পৰহিটো যামে। আৰু ভিডিঅ'টো ইমানে আছিল। লগ পাম আপোনালোকক